কেঞ্চাৰ এপিডেমিঅলজি বায়োমাৰ্কাৰ্ছ এণ্ড প্ৰিভেনশ্যন আলোচনীত প্ৰকাশিত নতুন গৱেষণাই দেখুৱাইছে যে খোজ কঢ়াৰ দৰে ব্যায়ামে এজন ব্যক্তিৰ কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে। গৱেষকসকলে বিচাৰি পাইছিল যে ৰজনীবৃত্তিৰ পিছৰ মহিলা যিসকলে অতি সক্ৰিয় আছিল বা সপ্তাহত কমেও 7 ঘণ্টা খোজ কাঢ়িছিল তেওঁলোকৰ স্তন কৰ্কট ৰোগৰ আশংকা হ্ৰাস পাইছিল। গৱেষকসকলে ৰজনীবৃত্তিৰ পিছৰ ৭৩,৬১৫ গৰাকী মহিলাৰ এটা গোট লৈ চাইছিল যিয়ে তেওঁলোকৰ শাৰীৰিক সক্ৰিয়তাৰ প্ৰতিবেদন দিছিল আৰু দেখিছিল যে প্ৰতিদিনে জোৰদাৰ শাৰীৰিক কাৰ্যকলাপত অংশগ্ৰহণ কৰা মহিলাসকলৰ স্তন কৰ্কট ৰোগৰ বিপদাশংকা 25% কম আছিল আৰু সপ্তাহত কমেও 7 ঘণ্টা খোজ কঢ়া মহিলাসকলৰ স্তন কৰ্কট ৰোগৰ বিপদাশংকা 14% কম আছিল। গৱেষকসকলে কয় যে খোজ কঢ়াক অৱসৰ সময়ৰ কাৰ্যকলাপ হিচাপে প্ৰচাৰ কৰিলে মহিলাসকলৰ বাবে সুৰক্ষামূলক লাভালাভ হ'ব পাৰে। আনকি আন কোনো ধৰণৰ ব্যায়াম অবিহনে খোজকাঢ়ি থকা মহিলাসকলৰ স্তন কৰ্কট ৰোগ দূৰত ৰখাৰ সম্ভাৱনা অধিক আছিল। খোজ কঢ়াটো শৰীৰৰ বাবে দৌৰা আৰু সাঁতোৰাৰ দৰে উপকাৰী হ'ব পাৰে। খোজ কঢ়াৰ লাভালাভবোৰ ৰক্ষা কৰা গৱেষণাই দেখুৱাইছে যে দ্ৰুত খোজ কাঢ়িলে উচ্চ ৰক্তচাপ, উচ্চ কলেষ্ট্ৰেৰল আৰু ডায়েবেটিছৰ বিপদাশংকা হ্ৰাস কৰাত সহায় কৰিব পাৰে। অন্যান্য উদীয়মান গৱেষণাই ৰোপণ কৰিছে যে হৃদৰোগ আৰু ডায়েবেটিছৰ দৰে সাধাৰণ ৰোগৰ চিকিৎসাত ব্যায়াম ঔষধৰ দৰে কাৰ্যকাৰী হ'ব পাৰে। ব্ৰিটিছ মেডিকেল জাৰ্নেলত প্ৰকাশিত এক শেহতীয়া অধ্যয়নত ব্যায়ামৰ প্ৰভাৱক 4টা পৃথক স্বাস্থ্য ফলাফলৰ ওপৰত ঔষধ চিকিৎসাৰ সৈতে তুলনা কৰা হৈছে। হৃদৰোগ, ষ্ট্ৰ'কৰ পৰা আৰোগ্য হোৱা, হৃদযন্ত্ৰৰ বিফলতাৰ চিকিৎসা আৰু ডায়েবেটিছৰ প্ৰতিৰোধ কৰা। অধ্যয়নটোৱে প্ৰতিবেদন দিছিল যে ডায়েবেটিছ প্ৰতিৰোধ কৰা আৰু হৃদৰোগীসকলৰ বাবে অতিৰিক্ত ঘটনা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত চিকিৎসা হিচাপে ব্যায়াম ব্যৱহাৰ কৰা অংশগ্ৰহণকাৰীৰ গোট আৰু ঔষধ ব্যৱহাৰ কৰা অংশগ্ৰহণকাৰীসকলৰ মাজত কোনো চিনাক্ত কৰিব পৰা পাৰ্থক্য নাছিল। বন্ধু-বান্ধৱীসকল, আজিৰ এই ফেক্টৰ বিষয়ে আপোনালোকে আগত জানিছিল নেকি? যদি জানিছিল আমাক কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি থ'ব ইউটিউব চেনেল নলেজ পইণ্ট সদায় ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ।